guys, welcome to Sudhitra Motor Vlog YouTube channel. আৰু আজি গৈ আছো মই বাহাতৰ ঘৰলৈ গৈ আছো এতিয়া। আৰু এতিয়া আমি গলচাপা পাৰ হলো মানে পাৰ কেতিয়াবা পাৰ হলো আৰু ভিডিঅ'টো এতিয়াহে মই ষ্টাৰ্ট দিছো। আৰু গোটেই ঠাণ্ডা কমাই গৈছে নাকত। আৰু এতিয়া মৰিগা পোৱাগৈ নাই বাৰু, মৰিগা পালে আপোনালোকক অলপমান মৰিগাঁওখনো দেখুৱাম। মানে মৰিগাঁওখন মানে কি মৰিগাঁৱত এনে চাব লগা সেনেকুৱা একো নাই, তথাপি মানে মৰিগাঁৱৰ যোনটো ৰাস্তা হয় সেইটো অলপমান দেখুৱাম। হেল্ল' গাইজ, ৱেলকাম টু সুদীপ্ত মটৰ ভ্লগ ইউটিউব চেনেল। আজি আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আহক আজি আমাৰ মৰিগাঁওখন অলপমান ফুৰো বলক। আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া মই বৰ্তমান মৰিগাঁৱত আছোঁ গাইজ। আৰু মৰিগাঁৱত এইকাৰণে আছোঁ কাৰণ আজি মই আহিছোঁ আমাৰ হিন্দুহঁতৰ ঘৰলৈ বঙাবাৰীত। চব বঙাবাৰী মৰিগাঁৱতে পৰে আৰু মৰিগাঁৱতে যিহেতু পৰে সেইকাৰণে মৰিগাঁৱতে আহিছোঁ। আৰু এতিয়া আমি এনেকৈ চিধা গৈ আছোঁ। আৰু আপোনালোকে দেখা পাইছে বতৰটো অলপমান বেয়া হৈ আছে, মানে বৰষুণ পোৱাও সম্ভাৱনা আছে বহুতখিনি। আৰু ওচৰে পাঁজৰে বহুতখিনি দোকান আছে। আৰু এতিয়া অলপমান ট্ৰাফিকটো কমিছে, প্ৰথমতেতো বহুত ট্ৰাফিক আছিলে। আৰু এতিয়া আমি যাম চিধা গৈ থাকিলে আমি যোনটো বঙাবাৰী যোৱা যোনটো বেকা ৰাস্তা হয় সেইটো আমি পাম। আৰু গছ গছনি দেখিছে কিমান ধুনীয়া, এইফালে যায় এইফালে গ'লেও আমি মৰিগাঁও হাইৱে ৰাস্তাটো পামগৈ মানে। আৰু এতিয়া দেখিছে আমি এতিয়া পালোহি গান্ধী ভৱন মানে য'ত এখন গান্ধী ভৱন এখন মানে হেৰি আছে, এটা মূৰ্তি আছে আৰু এখন স্কুল আছে। মানে গান্ধীৰ মূৰ্তিটো থকাৰ কাৰণে মানে গান্ধী ভৱন বুলি কোৱা হয়। আৰু পাপাই গিয়া লগাই আছে, দেউতা হয় মানে মোৰ পাপা হয়। আৰু এতিয়া আমি গৈ আছোঁ বঙাবাৰীলৈ। আৰু ইমান পানী পৰি আছে, মানে অলপমান যিহেতু বৰষুণ পৰি আছে একেদিন একেৰাহে আনলিমিটেড, সেইকাৰণে মানে পানী হৈছে ৰাস্তা ঘাটে অলপমান। এখনে হ'ল আৰু এখন চাওক, এখন গাৰ্ল কলেজ। ইয়াতে কেৱল তাত মানে ছোৱালীহে কেৱল পঢ়িব পাৰে। আৰু কি ধুনীয়া নাজাৰাটো দেখিছিল আপোনালোকে। আৰু আপোনালোকে ক'বচোন কেনেকুৱা ভিডিঅ' লাগে ক'বচোন আপোনালোকে। আৰু এতিয়া ফাইনেলি পালোহি বঙাবাৰীৰ যোনটো সোমাই যোৱা ৰাস্তা হয়। এইফালে দেখিছে, এইফালে দেখিছে, এই দেখুৱাই আছোঁ গাইজ। এই বাইকখন গৈছে হয় গাইজ, এইফালেদি যাব লাগিব আমি। এইফালেদি গাইজ, এইফালেদি গ'লে আমি বঙাবাৰী গাইজ। আমি এইফালেদি গৈ থাকিলে বঙাবাৰী পামগৈ। বঙাবাৰী মানে পালোহি, কিন্তু মানে আমাৰ ভিনদেউহঁতৰ ঘৰৰ ফালে গৈ থাকিলে পায়। আৰু প্ৰথমতে আমি পাম এটা ভূপেন হাজৰিকা মূৰ্তি আৰু একেলগে থকা দুটা নামঘৰ। আৰু সেইফালে সোমাই গ'লে আমাৰ ভিনদেউহঁতৰ ঘৰটো পায়গৈ। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু এতিয়া বৰ্তমান হৈছে গধূলি 6:30 বাজিছে এতিয়া বৰ্তমান মিনিমাম। আৰু এতিয়া এনেকুৱা টাইমতেতো বেছি ভাল লাগে গাইজ ফুৰি। আৰু বেছিভাগ এনেকুৱা টাইমতে ভাল লাগে চবতে ফুৰি, মানে নেপাল চেপাল এনেকুৱাটো। তাতো সেয়াও ভিডিঅ' আহিব, জল্দি আয়েগা বাবা, ৱেইট কৰনা পড়েগা उसके लिए। তো আগত এতিয়া লাহে গৈ আছে। अरे हॉर्न बजाना पड़ेगा क्या इसके लिए। कोई ना, पहुंच ही गया हूँ फाइनली। और थोड़ा सा देख सकती हो तुम लोग, मतलब এই চাওক এই দোকানখন পালোহি নহয়। দোকান এইফালে দেখিছে তন্নখনো লাহে গৈ আছে। এই আমি পাইছোঁ গাইজ, এইটো দেখিছে চাগে আপোনালোকে ভূপেন হাজৰিকা মূৰ্তিটো। আপোনালোকক দেখুৱাই আছোঁ ভালকৈ। এয়া চাওক ভূপেন হাজৰিকা মূৰ্তি, এইটো ভূপেন হাজৰিকা মূৰ্তি। আৰু এইটো নামঘৰ দেখিছে, এই নামঘৰটো এটা নামঘৰ, তাৰ লগতে এটা নামঘৰ লাগি আছে। এইটো দেখিছে এই নামঘৰটো, এইটো এটা নামঘৰ, মানে একেলগে দুটা নামঘৰ। তাৰ ভূপেন হাজৰিকা মূৰ্তি এইফালে এতিয়া এইফালে সোমাই আহিছোঁ। আৰু এতিয়া এইফালে যে আমি সোমাই আহিছোঁ। আৰু এই সন্মুখতো নহয়, সন্মুখতো আমাৰ ভিনদেউহঁতৰ খুৰাহঁতৰ ঘৰ মানে হয়। আৰু এই আগৰ ফালে যে দেখিছে যে আগৰ ফালে এইটো যে ডাঙৰ ঘৰটো, এইটোৱে হ'ল আমাৰ ভিনদেউহঁতৰ ঘৰ।
গাইজ আমি পালোহি ফাইনেলি আমাৰ ডাঙৰ ভিনদেউহঁতৰ ঘৰ পালোহি আৰু এইটোৱেই হ'ল ডাঙৰ ভিনদেউহঁতৰ ঘৰ আৰু পাপাই এতিয়া গাড়ীখন সিফালে মানে নি আছে কি মানে সিফালে থ'ব গাড়ীখন সেইকাৰণে সিফালে কাটি আছে গাড়ীখন ইয়াত দেখিছে লাহে লাহে পাপাই গাড়ীখন কাটি আছে আৰু এনেকুৱা লাগিছে যে গাইজ গেম খেলি আছে নাই আহিবই লাগিব गाइस देख रहे हो पूरा फिंगर पूरा चल रहा है पूरा गेमिंग खेल रहा है बंदा देख रहे हो बंदा पूरा गेम खेल रहा है वो भी चश्मा पहन के कान में हेडफोन है मैं भी सुनूं तो जरा क्या बोल रहा है अरे सफा को लेता हूँ पहले